সব করে দিব বলে ক নে আৰু তো হে গাইছ ওয়েলকাম বেক টু মাই চেনেল। আৰু এতিয়া বাজিছে 8 PM। মাৰ তাত শুই আছে। কালি মায়ে কৰোণাৰ ভেকচিন লৈছিল, সেইকাৰণে চাগে মাৰ আজি গা বেয়া। তো এতিয়া মোৰ বহুত ভোক লাগিছে, ভাবিলোঁ কি কিবা এটা নিজে বনাই খাই দিওঁ। তো ইয়াতে পালোঁ মেগী 2 পেকেট। সেয়া মেগী 2 পেকেট পালোঁ, আৰু এতিয়া মেগী 2 পেকেট বনাই খাই দিওঁ মই। তো মেগী বনাব যাওঁ বুলি ভাবোঁতে এইখিনি কঁঠাল দাদাই দি গ'ল এইমাত্ৰ। তো কঁঠালখিনিয়ে খাই দিওঁ, যিহেতু মোৰ ফেভৰেট হয়। মেগীটো কালিও খাব পাৰিম। ভিডিঅ' পিছত চাবি। আগতে এইগিলা যে দিনতে যে খেলিছিলি, এইগিলা উঠা উঠা। কোনে উঠাব? সদায় সদায় এনেকৈ ফেলাই থৈছ। উঠা। সদায় জাগাত ৰাখিবি। মা যিহেতু গা বেয়া, তো ময়ে ভাতখিনি বনাম বুলি লৈছিলোঁ, কিন্তু আমাৰ পাকঘৰৰ লাইটটো চাওক ব্লিংক কৰি আছে কেনেকৈ। তো লাইটটো চেঞ্জ কৰি লওঁ ফাৰ্ষ্ট, তাৰপিছত ভাতখিনি বনাই আছোঁ। ফাইনেলি লগোৱা হৈ গ'ল। এইটোতো অলপো গৰমেই নহয়, কাৰণ এইটো চাৰ্জিং লাইট হয়। কিবা বেয়া হৈছে এইটো। তো এতিয়া বনাব লৈছোঁ আমি মাংস। তাৰ কাৰণে আদা নহৰু চেলাইছোঁ, আৰু মোৰ লগত আছে জুনিয়ৰ চেফ মিষ্টাৰ বিবেক কলিতা। কি চেলাইছা? আলু। আৰু ইয়াৰ আলু চেলোৱা ষ্টাইল চাওক। আৰু ইয়াতে ৰেডি মই বনোৱা মাংস। এয়া ভাত, দৈ আৰু মাংস। গুড মৰ্ণিং গাইজ। বাহিৰত ইমান ৰ'দ দি আছে আজি, আৰু সৰুহঁতে ইয়াতে লাছ খেলি আছে, শিলগুটি খেলি আছে। আৰু বিবেক আৰু মই এতিয়া ইয়াক গা ধুৱাব নিম মই। আহক গা ধুৱাওঁ ইয়াক। মোবাইল আছে নাজবি। এয়া চাওক, মুনুবাই বিবেকক গা ধুই দিছে, আৰু বিবেকে আছে নাচি। তো মই গা চা ধুই মেলি আহিলোঁ। এতিয়া খাই আছোঁ মই ৰুটি আৰু ঘুগনি। আৰু তাক গা ধুৱাব যাওঁতে মই নিজে ধুব লগা হ'ল, সি মোকে ধুৱাই দিলে। মোক নহয়, গোটেইকেইটাকে ধুৱাই দিলে। ঠিকে আছে, মাজে মাজে তেনেকুৱা মস্তি কৰি ভালো লাগে। বাকী মই এতিয়া খাই লওঁ এইখিনি। মাৰ তাত শুই আছে।
মই খাই লৈ ইয়াতে ৰেডি আৰু বাচ্ছা পাতি বাহিৰত খেলি আছে কি কৰিছে সিহঁতে কি খেলি আছে চাওঁ ৰ চাই লওঁ সিহঁতে কি কৰিছে কি খেলি আছা বেডমিণ্টন আমি আমি এটা দাবা খেলি আছো মোক দিছোঁ একবাৰ Nikuisu deh. Mau kan বলো হব হামাই Kuning asal boleh pakai lagi. খাব কিনকে কাৰি নি খালা এইমাত্ৰ যাম এতিয়া কঁঠাল আৰু অলপ পিছত পাৰিলে আমৰ গাঁৱত থাকিলে চাহ খাব নালাগে গধূলি আৰু আম কঁঠাল যাম এইবোৰ খাই থাকিলে হ'ল তো মনুবাৰ এতিয়া বহুত গা বেয়া হৈছে এইভাবে মই ভিডিঅ'টো এণ্ড কৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল কমেণ্ট কৰি জনাব থেংক ইউ ছ' মাছ ইয়াতে দাদাই জাম্প পাৰি আছে গছৰ পৰা